হ'ল। মই গোৱালচাপৰি মজলীয়া বিদ্যালয় অষ্টমমান শ্ৰেণীৰ ছাত্ৰী। আজি প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলী, উপস্থিত শিক্ষাগুৰুসকল, পৰম শ্ৰদ্ধাৰ অতিথিবৃন্দ, মোৰ মৰমৰ দাদা বাইদেউসকল, ভাইটি ভণ্টিসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এগৰাকী ছাত্ৰীৰ হিচাপে পৰিৱেশ সংৰক্ষণৰ মোৰ অভিজ্ঞতাৰ ওপৰত দুআষাৰমান ক'বলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰিব। পৃথিৱীখন অতি সুন্দৰ। এই সুন্দৰ পৰিৱেশে অক্ষুণ্ণ কৰি ৰাখিবলৈ আমি প্ৰত্যেকে নিজৰ দেশখনক ভাল পাব লাগিব। পৰিৱেশৰ প্ৰতি সচেতন জনতায়ো পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ উপৰিও পৰিৱেশ সংৰক্ষণ কৰিব লাগিব। আমিও ছাত্ৰ ছাত্ৰী হিচাপে আমাৰ পৰিৱেশখন সুন্দৰ কৰি ৰাখিবলৈ বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ম। আমি সকলোৱে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি আহিছোঁ আৰু আমি সকলোৱে গছ ৰোপণ কৰিব লাগে। এজোপা গছ কাটিলে 10 জোপা গছ ৰুব লাগে। মোৰ মা দেউতাই হওক বা মোৰ বন্ধু বান্ধৱীৰ মা দেউতাই হওক বা ইয়াত উপস্থিত থকা শিক্ষাগুৰুসকললৈ মই এটাই অনুৰোধ জনাম যে আপোনালোকে এজোপা গছ কাটিলে 10 জোপা গছ ৰুব। অপচনশীল বস্তু যধে মধে ব্যৱহাৰ কৰি পৰিৱেশ বিনষ্ট নকৰিব। অব্যৱহৃত বস্তু যাতে আমাৰ চৌপাশ লেতেৰা নকৰে তাৰ বাবে বিদ্যালয় ছাত্ৰ ছাত্ৰী দলবদ্ধ হৈ আমাৰ দায়িত্ব পালন কৰোঁ আৰু মানুহক পৰিৱেশৰ প্ৰতি সজাগ আৰু সচেতন হ'বলৈ অবিলম্বে অনুৰোধ জনাম। পলিথিন জ্বলাই বায়ুমণ্ডল অপৰিষ্কাৰ নকৰিব। গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ বাবে মানুহক বুজাই দি সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনাম। আমি জীয়াই থাকিবলৈ বিশুদ্ধ বায়ু বিশুদ্ধ পানীৰ লগতে পৰিষ্কাৰ পৰিৱেশ যে অতি প্ৰয়োজনীয় তাক বুজাই দি বিদ্যালয় ছাত্ৰ ছাত্ৰী আৰু জনগণক সজাগ হ'বলৈ বিনম্ৰ অনুৰোধ জনাম। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কাৰ্যালয়ত বহুতো পৰিৱেশ সংৰক্ষণৰ ওপৰত কাৰ্যসূচী গ্ৰহণ কৰি অহা দেখিবলৈ পাইছোঁ। সেইবাবে তেখেতক